নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি আমি দেওপানী মন্দিৰলৈ আহিছিলোঁ। ইয়াত দেখিছে নহয়, দেওপানী মন্দিৰৰ চৌহদ। ভৰি হাত ধুই কৰি চেণ্ডেল ইয়াতে খুলি চাকি বাতি জ্বলাই কৰি মাৰ চৰণত সেৱা কৰি আহি আকৌ চেণ্ডেল ল'বলৈ আহিলোঁ। চেণ্ডেল লৈ কৰি পিন্ধি কৰি অকণমান দেৰি তাতে বহিলোঁ। বহি পেলানি আকৌ মন্দিৰৰ কাষতে এটি পুখুৰী আছিল। সেই পুখুৰীটোত হেনো দেৱী মা তাতে ওলাইছিল বুলি কোৱা শুনিছোঁ, কিন্তু মই কথাটো ক'ব জনা নাই। তাতে কিবা ভুল ভ্ৰান্তি হ'লে যাতে ক্ষমা কৰে। তাত দেৱী মা উদ্ধাৰ হৈছিল বুলি কোৱা হয়। সেই তাৰ পৰাই এটি পুখুৰী বনাই থৈছে। আৰু ইয়াত কাছ চাবলৈ আমি আহিলোঁ পুখুৰীটোলৈ। মানুহজন থাকি আহিছিলে, কাৰণ কেলৈ মানে গৰু দামৰি পোৱালিতে দিগদাৰ কৰিছিলে, তাকে প্ৰসাদ কেইটামান দি থৈ আহিছে। আহি পেলানি ইয়াত কাছ চাব আহিলোঁ আমি। পুখুৰীটোত দেখিছে নহয়, সেই কাছ মন্দিৰৰ কাম কৰা কৰ্মচাৰীয়ে কাছক আহ মাতি দিছে। কাছকেইজনী কেনেকৈ ওচৰলৈ আহিছে আপোনালোকে চাওকচোন বাৰু। পানী কম আছে ন, পানী কম আছে। এয়া চব কেনেকৈ ওচৰ আহিছে। মন্দিৰ বিষয়ে, দেওপানী মন্দিৰটোৰ বিষয়লৈ মই বাৰু ইমান নাজানো, হ'লেও মানুহৰ মুখতহে কোৱা শুনিছিলোঁ সেই কথাষাৰি যে দেওপানীৰ দুৰ্গা মা এই পুখুৰীটোৰ পৰাই খনন কাৰ্য কৰি উদ্ধাৰ কৰা হৈছিল বুলি কোৱা শুনিছোঁ। তাকে আপোনালোকে কিবা জানে যদি অকণমান বুজাই পেলাই ক'বচোন কমেণ্টত। মানুহজনে কিবা কিবি খাব দিছে। কাছ চোৱা মানুহ আহিছে ন, ইমান মানুহ। আপোনাৰ ল'ৰাজনক মানুহজনে পইচা 10 টকা দিছে। কিমান ক্লাছত পঢ়ি আছে? মিঠাই খাব বোলে 10 টকা থৈ। গেটৰ পৰা চাওকচোন, ইমান ধুনীয়া লাগিছে চৌহদটো মন্দিৰটি। এই ৰাস্তাৰ কিনাৰৰ দোকান পোহাৰবোৰ। আমি আহি পিনে হোটেলত সোমালোঁ, কিবা দি খাওঁ বুলি। মন্দিৰৰ পৰা আহি পিনে বাহঁতৰ ঘৰত সোমালোঁ, মানুহজনৰ ডাঙৰ বাৰ ঘৰত। ডাঙৰ বাহঁতৰ ভিনদেউৱে বাৰীত শাক পাচলি পাণ লগাই থৈছে। তাকে মই বাক সুধি পিনে বাৰীত সোমাইছোঁ। ইমান ধুনীয়াকৈ শাক পাচলি লগাই থৈছে, দেখিছে না। এয়া বেঙেনা লগাইছে, জলকীয়া পুলি, কবি শেষেই হৈছেগৈ আৰু এইফালে কুঁহিয়া আৰু কিবা কিবি দি থৈছে আৰু আগফালে এখন ফুলনি বাগিচা আছিলে, আপোনালোকক দেখুৱাবলৈ নহ'ল, মই ভিডিঅ' নকৰিলোঁ। ইমান ধুনীয়াকৈ পাতি থৈছিলে, সৰুকৈ যদিও মানে।
আজিলৈ আহিছোঁ, ধন্যবাদ।